জোহাৰৰ স্বাগতম আদিবাসী টকশ্বত এই মুহূৰ্তত আপোনালোকক দিব গৈছোঁ এক বাণিজ্যিক খবৰ। লিডুমহল ছাত্ৰকথা সভাপতি তথা মাগেদা আঞ্চলিক আদিবাসী ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক চামল টপনৰ গুৱাহাটী হোজাইৰ কুকুট গাঁৱত উপস্থিত হৈ কিদৰে কুকুট গাঁৱত থকা বাসিন্দাসকলে ব্যৱসায়ত জড়িত হৈছে তাৰ এক্সক্লুচিভ প্ৰতিবেদন আপোনালোকক দিব গৈছে। প্ৰিয় দৰ্শকসকল, এয়া দেখাইছোঁ হোজাইৰ আমাৰ শাল আৰু চেগুন গছৰ ভৰপূৰেৰে পৰিপূৰত থকা জংগল। ইয়াত বহু বিঘা ডিপাৰ্টমেণ্টে গছপুলি বহু আগৰ পৰা ৰক্ষণাবেক্ষণ কৰি আহিছে লগাই মেলি। গতিকে আমি ইয়াত দৃষ্টিগোচৰ হ'ব আহিলোঁ। এই পৰিৱেশ চাই খুবেই আনন্দিত হৈছোঁ, যিহেতু জাগুন এৰিয়াত এই শাল চেগুন দেখিবলৈ পোৱা নাযায়। গতিকে চক ৰাইজ, প্ৰিয় দৰ্শক, কি সুন্দৰ দৃশ্য। মোক লগা নাই যে মই বহু ভিতৰত জংঘলৰ ভিতৰত সোমাই আছোঁ। গতিকে বহু ভিতৰত অহাৰ পাছত ইমান ধুনীয়া এটা ৰাস্তা বাট পৰিদৰ্শন হৈছে। ইয়াৰ পৰা ডিপাৰ্টমেণ্টে অহা যোৱা কৰে আৰু আমাৰ সাধাৰণ ৰাইজেও ইয়াৰ পৰা অহা যোৱা কৰে। আৰু এই ৰাস্তা গৈ হোজাই মেইন টাউন নগাঁও ওলাই গৈ। গতিকে আমি ইয়াৰ পৰাও যদি ইচ্ছা কৰোঁ যাব পাৰোঁ। গতিকে খালি অলপ ভয় লগা হ'ব, যিহেতু হঠাৎ বনৰীয়া জীৱ জন্তু ৰাস্তাত ওলাই নিজৰ খেল ধেমালি, আৰু যিহেতু সিহঁতৰে এলেকা। গুৱাহাটীৰ হোজাইৰ ভিতৰুৱা এক সৰু অঞ্চল, যিটো নেকি কুৰকুট গাঁও নামেৰে জনাজাত। আৰু ইয়াত কুৰকুট উপাধিৰ মানুহে বহু। ইয়াৰ মানুহখিনিৰ কৰ্মসংস্থাপন হিচাপে আমাৰ জাগুন বা তিনিচুকীয়া বা অন্য ৰাজ্যত জিলাত বাগানেৰে ভৰপূৰ, কিন্তু ইয়াত শাক পাচলিৰ খেতিৰে ভৰপূৰ। দেখি ভাল লাগিল। এয়া আমাৰ নতুনকৈ হোৱা জোঁৱাইৰ বাৰী। ভাবিছিলোঁ জোঁৱাইৰ ঘৰ দুৱাৰ কেনেকুৱা, কৰ্মসংস্থাপন বা কি। ইয়াত নতুনকৈ মূলা দিয়া হৈছে। এনেকৈ সিহঁতি চিটাই ভাগে ভাগে চব্জি খেতি কৰে। আৰু সেইফালে আপোনাৰ জিকা আছে, ইয়াত নতুনকৈ লাও দিছে। ঠিক তেনেকৈ মই এতিয়া বাৰীটো অলপ চাবলৈ গৈ আছোঁ। এনেধৰণে খেতি বাতি কৰে। ইয়াত মেচিনেৰে পানী উঠোৱা হয়। মেচিনটো ইয়াত ফিট কৰা আছে। কমচে কম 50 to 60 ফুট তলত ইয়াত বৰিং পাইপ ভিতৰলৈ সোমোৱা আছে। আৰু ইয়াত টুলুঙাৰে একদম এনেকৈ উঠাই থোৱা হৈছে। ইয়াত জিকা নাই কমেও 3 বিঘাতকৈ বেছি। ঠিক তেনেকৈ অন্য খেতি, এইফালে ভেন্দি 2 বিঘাতকৈ বেছি। এইফালে আকৌ অন্য আছে, দাংবডি আছে, বেঙেনা আছে, জলকীয়া আছে। সেইটো ডাঙৰ ডাঙৰ গছ জংঘলৰ নিচিনা, এইটো ৰাবাৰ বাগান হয়। গতিকে আমাৰ জোঁৱাইৰ ভালেমান খেতি। ইফালৰ মানুহখিনিৰ প্ৰকৃত জীৱিকা উপাৰ্জনৰ মেইন মুদ্ৰা হৈছে চব্জি খেতি। গতিকে শাক পাচলিৰ খেতি কৰি সিহঁতি হাজাৰ হাজাৰ টকা উপাৰ্জন কৰে। ৰাতিপুৱা হোৱাৰ লগে লগে তাত চব্জিৰ বজাৰ ঘৰতে আৰম্ভ হয়। গতিকে এনেধৰণে বাহনীৰে চাং পাতি খেতি কৰা হয়। বহুত পদ্ধতিৰে খেতি কৰে। মুঠতে খেতি বুলি ক'লে সিহঁতৰ প্ৰথম জীৱিকা উপাৰ্জনৰ মেইন আচল মুদ্ৰাটো। গতিকে এইফালে ৰাবাৰ খেতি। মই প্ৰথমবাৰ চাওঁতে এইটো কাৰোবাৰ কি জংঘল বুলি ভাবিছিলোঁ, কিন্তু জোঁৱাই কৈছে নহয়, এইটো মোৰ ৰাবাৰ বাগান হয়। আজি 3টামান বছৰৰ পাছত ইমানখিনি হৈছে, খুব জলদি বাঢ়িছে। গতিকে এনেকৈ প্ৰত্যক্ষ গোচৰ কৰিলোঁ আমি। ভাল লাগিল দৃশ্য চাই, জোঁৱাইৰ ঘৰ বাৰী চাই। খুব ধুনীয়াকৈ জীৱন যাপন কৰি আছে। আমাৰ ছোৱালীজনী, ভাগিন ছোৱালীৰ কপালত জোঁৱাইৰ ৰং নাম্বাৰটো খুব ধুনীয়াকৈ লটাৰী লাগিলে। চিন্তা কৰি আছিলোঁ ছোৱালীজনীক পলাইতো গ'ল, নজনাজনৰ ওচৰত, নেদেখাজনৰ ওচৰত কেনেকৈ জীৱন যাপন কৰি আছে। প্ৰকৃততে আহি চাইছোঁ, খুব ধুনীয়াকৈ জীৱন যাপন কৰি আছিলে। আমাৰ জাগুনত স্কুল পঢ়াৰ লগে লগে আকৌ বাগানত পাত ছিঙিছিল, তেনেকৈ কৰি চলি আছিল। কিন্তু ৰং নাম্বাৰ লাগি পলাই আহি ইয়াত বিঘাই বিঘাই শাক পাচলিৰ খেতি কৰিছে। এয়া দেখিবলৈ পাইছোঁ আমি দাংবডি। এনেধৰণে মাটিৰ পৰাও দাংবডি খেতি কৰিছে জোঁৱাই। তাৰপিছত সেইফালে ভাগে ভাগে আপোনাৰ জলকীয়া খেতি আছে, তাৰপাছত বেঙেনা খেতি আছে, আৰু ফৰেষ্ট বিন, পটল, এনেধৰণৰ অন্য খেতিসমূহ আছে। গতিকে মই উপভোগ কৰি ভাল লাগিল। এতিয়া ভাগৰ লাগিল। ঘৰত খেতি কৰে
এরকম করে জীবনযাপন করেন। এই যে বেংনা বাড়ি, 1 বিঘাকের নিচে কোনো भी খেতি স্টার্ট নাই করে না। গতিকে হিয়া বেংনা খেতি, এদিকে ঝলকি খেতি, এরকম খুবই খেতি করে না। এই যে দেখ ধামাধুম চরগুলা চর করছেন, দেখ 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 চড়াছেন। এদিকে রাবার খেতি, আমাদের জামাই রাতে এগুলাকে রক্ষণাবেক্ষণ করে টংসি টামে ঘুমায়।